গম পোৱা নাই বেমাৰটো ঘৰৰ পৰা কেতিয়া যাব বছৰ বছৰ হৈ গ'ল শান্তি লাগিছে আৰু হে ভগৱান এই লকডাউনটো আঁতৰোৱা আৰু বেমাৰটো ঘৰৰ পৰা দূৰ কৰা বেঙেনা মাৰক কৈ দে ৰাতিপুৱাই মাৰক মগজটো চেলেকিবলৈ মানা কৰ দেউতা মায়ে বেমাৰৰ কথাহে কৈছে আপুনি ইমান কিয় চিঞৰিছে তই এতিয়া সৰু হৈ আছ মায়ে যিটো বেমাৰৰ কথা কৈছে সেইটো ময়ে হয় যি ধৰণে কৈছে মই কি বুজি নাপাম অকৰা পাইছে মোক সঁচা কথা ক'লে গাত লাগে চব বুজি পায় কিন্তু মই যে কৈ আছিলো ফাল্টু খৰচ নকৰিবলৈ সেইটো বুজি নাপালে আগে শুনা হ'লে এই লকডাউনটো ভুগিব নালাগিলেহেঁতেন হয়নে নিজে যেতিয়া ফাল্টু খৰচ কৰ তেতিয়া বজাৰ কৰিব গ'লে এৰাল চিগা গৰুৰে এফালৰ পৰা টোকালি যায় যেতিয়া যি ভাল লাগে আকৌ খাৰুৰ পৰা চেণ্ডেললৈকে মিলাই শাৰী এইবোৰ কি ফাল্টু খৰচ নহয় হা হয়নে বজাৰ কৰিব গ'লে কি পেটত গামোচা মাৰি যাম বজাৰ কৰিব যাওঁ গতিকে বজাৰ কৰি আহোঁ বজাৰনো কাক কয় আৰু মোৰ মুখখন খুলি ল'ব মনা কৰ দেই বেঙেনা নিজে বা কি মই কি ফাল্টু খৰচ কৰোঁ হা হয়নে খবৰেই নাই যেতিয়া হাতত পইচা কেইটামান আছিল ক'লো মোক দিয়া মই থৈ দিওঁ নাই লগৰবোৰৰ লগত অ'ত পাৰ্টি ত'ত পাৰ্টি তেতিয়া দিয়া হ'লে এনে অৱস্থা নহ'ল হয় তেতিয়া মৰমত ক'ব লাগিছিল দিয়া পইচা কেইটামান থৈ দিওঁ তেতিয়া বস্তু লাগে হয় বুলি মৰমে উপচি পৰে সংসাৰ মানুহে চিন্তা কৰি আছে কৰোণাৰ পৰা কেনেকৈ মুক্তি পাম এইগৰাকী ভাবিছে মোৰ পৰা কেনেকৈ মুক্তি পায় এনেকৈ মোৰ লগত নালাগে কৰোণাৰ লগত লগা হ'লে কৰোণা নামেই নাথাকিলে হয় দেউতা ৰিচাৰ্জ শেষ হ'ল নেকি মোৰ মোবাইলটোৱে কাম কৰা নাই চুপ থাক মোৰ এতিয়া মাথাই কাম কৰা নাই ওলায়ে যাওঁ কাফেত মাৰ খালেও খাম